ৰাজনীতিৰ কথাটো দূৰত থৈ এজন বড়ো মানুহক বা বড়ো জনগোষ্ঠীৰ এজন সদস্যক তেখেতসকলে আহি আজি যে সমৰ্থন জনাই মনোনয়ন পত্ৰ দাখিল কৰিছে সেইটো মিডিয়া হাউচে ইমানে তেৰা বেকাকে ঘূৰাইছে তাৰ পৰা কি ৰিজাল্ট ওলাব বিচাৰিছে বড়ো মাইনৰিটি এক হ'ব নালাগে তেখেতসকলৰ আমি ওচৰত যাব নালাগে তেখেতসকলে আমাৰ ওচৰত আহিব নালাগে নেকি সদায় কাজিয়া কৰি থাকিলে ঘৰ জ্বলাই থাকিব লাগে কি কথা কৈছে এইটো কি মিনিং ওলাব বিচাৰিছে মই নাজানো এইটো হ'ব পাৰে বেলেগ অইন দলৰো হ'ব পাৰে এনডিএৰো হ'ব পাৰে এনডিএৰ নহ'বও হ'ব পাৰে চ' তেখেতসকলে মোক ভাল পাইছে মই তেখেতসকলক জানো মোৰ তাত আহি পেলাই তেখেতসকলে প্ৰপ'জাৰ হিচাপে চাইন কৰিছে ডেটছ হ'ল অনাগত দিনত মই শিলচৰৰ মাইনৰিটিৰ কাৰণে পাৰোঁ বড়োলেণ্ডৰ মাইনৰিটিৰ কাৰণে পাৰোঁ মই কাম কৰিম UPPLৰ কেণ্ডিডেটৰ যিটো মনোনয়ন পত্ৰ তাত মানে চাইন কৰিছে আমাৰ মাইনৰিটি বিধায়কসকলে গতিকে সেইটো ৰাজনৈতিকভাৱে ইমান বহুত বেছি তেৰা বেকাকে টানি পেলাই ইয়াত কি মিনিং ওলাব বিচাৰিছে কালি মাইনৰিটি কেণ্ডিডেট এজনক বড়োই তাত মনোনয়ন পত্ৰত প্ৰপ'জ হ'ব পাৰে বড়ো MLA বড়ো এজন MLA কি কয় বড়ো সাংসদ এজন মনোনয়ন পত্ৰ দাখিল কৰিছে তাত তিনিজনকৈ মাইনৰিটি বিধায়ক মানে ইয়াত চাইন কৰিছে বড়োলেণ্ডৰ কৰা নাই শিলচৰৰ পৰাটো কৰিছে গতিকে শিলচৰৰ মাইনৰিটি বিধায়কে যদি মোৰ মনোনয়ন পত্ৰত তেখেতসকলে চাইন দিছে আজি বাধ্য হৈছোঁ যে মোৰো মাইনৰিটিৰ কাৰণে কাম কৰিব লাগিব বড়োলেণ্ডতো আমি চৰকাৰ বনাই কাম কৰি আছিলোঁ এতিয়া অসমৰ মাইনৰিটিৰ কাৰণেও কাম কৰিব লাগিব তেখেতসকলৰ দুখ দুৰ্যোগ হ'লেও আমিও মাত মাতিব লাগিব আমিও থিয় দিব লাগিব